ষ্টেডিয়াম মানে এইখন আমাৰ ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক তথা এই ঠাইৰে সন্তান নৱকুমাৰ দলে ডাঙৰীয়াৰ নেতৃত্বত আমি এখন ইণ্টাৰনেশ্যনেল ফিগাৰৰ ইয়াতে ষ্টেডিয়াম আমাক তেখেতে উপহাৰ হিচাপে দিছে। গোটেই টাইমবিলাক কিল কৰি থাকে নহয় হয় যাতে ষ্টেডিয়াম বোলো খেল খেলি নাম ক্ৰীড়াম কালা বা কোনং ক্ৰীড়া চিন বোলো খেল বিভিন্ন খেলৰ যোগেদি আহি টাইম ক্ৰীড়াম কিল ডাক বোলো অন্য বেয়া চিন্তা কৰিবলৈ সময়টো নাপাব। Hello guys, welcome back again. So today we are going to Bisturam Dole Stadium, which is recently constructed. This year Assam Football Association is going to organize semi-final and final match in this field. So today let us explore this Saka stadium sa kapa motong nadde korosla kapa nguluk মাননীয় ঢকুৱাখানা বিধায়ক নৱ দলে nguluk বিগ মানে আসিন মানে অপন্না লুয়েন বহুত মানে চেম্পিয়ন এখন পিছপৰা অঞ্চল বানবিধ্বস্ত 12 বছৰকো মানে ঐকিক পৰিৱেশটো আৰু মানে আগবঢ়াই চাৰ্টত এইটো ঐকিক পৰিৱেশ একেবাৰে বিনষ্ট কৰাটো ঐকিক পৰিৱেশটো আগৰ মানে যাতে ngulke কেৰকটা গোটেই পৰিয়া আছে মানে যিকোনো দিশত আগতে আগবঢ়া অঞ্চল আছিল এইটো আপোনাৰ কৃষিক্ষেত্ৰতে হওক আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা গান ngulke মিচিং গোটেই মিচিং নকৰে না অঞ্চল এতিয়া দিনটো পুনৰ ঘূৰাই আনিবৰ বাবে মানে ঘূৰাই অনাৰ চাৰ্টত মানে MLA ডাঙৰীয়াৰ পুৰা কষ্ট ৰাখব না সিহঁতৰ চাৰ্টত মানে ngulke মানে সেইখিনি এটা ষ্টেডিয়াম চব জৰিয়তে nguluk মানে উঠি অহা প্ৰজন্মবিলাক লগতে nguluk মানে চুপাকে যিসকল মানে অযথা টাইমবিলাক কিল কৰি থাকে নহয় হয় যাতে ষ্টেডিয়াম বোলো খেল খেলি নাম ক্ৰীড়াম কালা বা কোনং ক্ৰীড়া চিন বোলো খেল বিভিন্ন খেলৰ যোগেদি আহি টাইম ক্ৰীড়াম কিল ডাক বোলো অন্য বেয়া চিন্তা কৰিবলৈ সময়টো নাপাব আৰু এইটোৰ কাৰণে যেন nguluk অঞ্চলটোৰ কাৰণে এটা শৈক্ষিক পৰিৱেশটো ঘূৰাই অনা লগতে nguluk শাৰীৰিক মানসিক আৰু বিভিন্ন ক্ৰিয়া আৰু লগতে এইবিলাক যেন এটা চিন্তা ধাৰণাবিলাক সলনি হৈ আহিব আৰু উন্নত পৰ্যায়লৈ আহিব পৰিৱেশ দিব অনাঙলো অনুভৱ কৰোঁ আৰু ইয়াৰ জৰিয়তে লাগি থাক আন্না বুকুৰি দিবলা একদম না আপুনি nguluk বিশেষকৈ ঢকুৱাখানা মাতমৰ আৰু কেৰকটা বাকী সকলো অঞ্চলৰ nguluk মানে অভিভাৱক অভিভাৱিকা সকলক মানে বিশেষকৈ অম্মাম গিবল কাবকাব বিলাম না nguluk চকিংটি কোম্পালিক দিব না ধন্যবাদ জনাইছো 7-8 তাৰিখে অসম ৰাজ্যিক ফুটবল সন্থাৰ সৌজন্যত ইয়াতে ৰাজ্যিক ফিগাৰ দি চলিব বুলি আমি জানিব পাৰি উন্নত সুখী হৈছোঁ। এতিয়া কথা হ'ল কি 7-8 তাৰিখে মানে কিবা ছেমি ফাইনেল আৰু 10 তাৰিখে ফাইনেল হ'ব সেইটো প্ৰথম মানে বিষ্ণুৰাম দলে কি কয় এইটো স্পৰ্টছ মানে ক্ৰীড়া ক্ষেত্ৰত প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা হৈছে এইটো আৰু সকলোকে আমাৰ বিধায়ক মহোদয়েও আমাক নিমন্ত্ৰণ কৰিছে জ্যেষ্ঠসকলক সহযোগিতা আগবঢ়াবৰ কাৰণে আমাৰ অঞ্চলত ইমান ডাঙৰ এটা প্ৰজেক্টৰ ডাঙৰ এটা মুঠতে হেৰি এটা হোৱাৰ কাৰণে আমাৰ এনেকুৱা ধৰণে লাগিছে সঁচাকৈ সেইটো কোনো দিন মানে কল্পনা কৰা নাছিলে আমাৰ ইয়াত যে এনেকুৱা এটা ষ্টেডিয়াম হ'ব অসমৰ ভিতৰত গোটেই লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে সেইটো ডাঙৰ ষ্টেডিয়াম বুলি ক'লে বৰাই পোৱা নহয় চাগে সেইকাৰণে এনেকুৱা এটা ষ্টেডিয়াম আমাৰ সেই মাননীয় আমাৰ বিধায়ক মহোদয়ৰ দিনত এনেকুৱা যে এনেকৈ ষ্টেডিয়ামখন আনিছে লগতে আমাৰ ইয়াত সাংস্কৃতিক প্ৰজেক্ট এটা হেৰি আনিছে তেখেতে সঁচাকৈ খুব ভাল লগা আমি আমাৰ মানুহবাসী ঢকুৱাখানাবাসী ৰাইজ সকলোৱে আমি আনন্দিত হৈছোঁ আৰু আগন্তুক সেই খেলখনি যাতে সকলোৱে উপভোগ কৰে তাৰ কাৰণে মই সকলোকে এই চেনেলৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ থেংক ইউ ছাৰ আপুনি ফিল্ডখন ঘূৰিলে হয় নাই বাইদেউ মই ফিল্ডখন ঘূৰি পিনে আহিছোঁ এতিয়া কেনেকুৱা লাগিলে এনেই ইমান এটা গাঁৱৰ এৰিয়াত বহুত ভাল লাগিছে ক'ব নোৱাৰাকৈ ভাল লাগিছে হ'ব থেংক ইউ ষ্টেডিয়ামখনৰ বিষয়ে অলপ কৈ দিয়ক। ষ্টেডিয়াম মানে এইখন আমাৰ ঢকুৱাখানা সমষ্টিৰ সন্মানীয় বিধায়ক তথা এই ঠাইৰে সন্তান নৱকুমাৰ দলে ডাঙৰীয়াৰ নেতৃত্বত আমি এখন ইণ্টাৰনেশ্যনেল ফিগাৰৰ ইয়াতে ষ্টেডিয়াম আমাক তেখেতে উপহাৰ হিচাপে দিছে আৰু এইখন ষ্টেডিয়ামৰ নাম হৈছে বিষ্ণুৰাম দলে ক্ৰীড়া ক্ষেত্ৰ। এই ক্ষেত্ৰখনতে আমি এটা সৌভাগ্যৱান যে ঢকুৱাখানা তেখেত যিহেতু অসম ফুটবল সন্থাৰো প্ৰেচিডেণ্ট সেই সূত্ৰে তেখেতে অসম ফুটবল প্ৰিমিয়াৰ লীগ যিখন হৈ আছে গুৱাহাটীত সেইখনৰ চূড়ান্ত পৰ্যায়ৰ 3খন খেল ছেমি ফাইনেল ফাইনেল
এই 3খন খেল ইয়াতে এই বিষ্ণুৰাম ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ অহা 7, 8 আৰু 10 তাৰিখে আমাৰ খেল 3খন অনুষ্ঠিত হ'ব। গতিকে ইতিমধ্যে আপোনালোকে দেখিছে যে খেলখন এটা সুন্দৰ পৰিৱেশৰ এটা বাতাবৰণ সৃষ্টি হৈছে। ইয়াতে এটা সুন্দৰ গ্ৰাছৰ এখন ফিল্ড হৈছে আৰু এটা সুন্দৰ গেলাৰী আছে। ইয়াতে আন্তঃগাঁথনি ছিষ্টেম খুব সুন্দৰ হৈছে। গতিকে ৰাইজক আমি এই আপাহতে আপোনালোকৰ যোগেদি আহ্বান জনাব খুজিছোঁ যে 7, 8 আৰু 10 তাৰিখে হ'বলগীয়া এই প্ৰিমিয়াৰ ফুটবল লীগৰ চূড়ান্ত পৰ্যায়ৰ 3খন খেল আহক, সকলো ৰাইজে উপভোগ কৰক। আৰু এই আমাৰ যি বিগত সময়বিলাকত যি কলীয়াপানী দেশ বুলি খ্যাত এই মাতমৰা যি এৰিয়া আছিল, এই এৰিয়াটো যে আজি সেই বানপানীৰ পৰা মুক্ত হৈ যে এখন বেলেগ সমষ্টিৰ লগত ৰিজাৰ্ভ পৰা এটা উন্নত মানদণ্ডৰ যে সমষ্টি হৈছে তাক আমি সকলোৱে উপলব্ধি কৰিছোঁ। আৰু ঢকুৱাখানাবাসী হিচাপে সকলো ৰাইজক এই আপাহতে আহ্বান জনাইছে যে এই খেল উপভোগ কৰাৰ লগে অসমবাসীক আমি বুজাই দিওঁ আহক সকলোৱে যে ক্ৰীড়া ক্ষেত্ৰতো ঢকুৱাখানাৰ এটা বিগত সময়তো সুনাম আছে। এই সুনাম আমি ভৱিষ্যতৰ দিনতো লৈ যাব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি যাতে এই ষ্টেডিয়ামখনৰ পৰাই যাতে বিভিন্ন ক্ষেত্ৰত যাতে খেলৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰে, তাৰ কাৰণে আমি যাতে আগন্তুক প্ৰজন্মবিলাকক লৈ যাব পাৰোঁ, তাৰো এটা আৰম্ভণি বুলিয়ে আমি ক'ব খুজিছোঁ। এই আৰম্ভণিত সকলোৱে সহযোগ কৰক, দিহা পৰামৰ্শ দিয়ক আৰু আহক সকলোৱে খেলকেইখন উপভোগ কৰি অসম তথা ঢকুৱাখানা সমষ্টিৰ বিধায়কৰ যি অসম ফুটবল সন্থাৰ সভাপতিৰ দায়িত্ব লৈছে তেখেতৰো সুনাম যাতে আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আমি আহ্বান ৰাখিছোঁ। ধন্যবাদ। কিন্তু কাই এখন কাংকাটো মহিতা গাড়ী পইচা এনেই কিমানমান গৈছে এষ্টিমেটেড? 12 কোটি। 12 কোটি। এইটো মাটি ফিল কৰিছে নেকি ইয়াত? ফিল কৰিছে ভিতৰত গোটেই টেকনিকেলি মানে আপোনাৰ ষ্টেডিয়াম মানে ফিল্ডটো যেনেকৈ আজি অত্যাধুনিকভাৱে তেনেকৈ বনাইছে। ভিতৰত মানে পানী যাতে ওপৰত জাম হ'ব নোৱাৰে, তাত পানী লগে লগে কি কয় ফাইভেৰে গৈ তাত পৰি যাব তলে তলে। এইবিলাক চব এইবিলাকো আমি আমাৰ মানে ইয়াত এই গ্ৰাছটো এই লোকেল গ্ৰাছবিলাক উঠাই দিয়া হ'বগৈ। এইটো ইয়াত আকৌ পুনৰবাৰ খেল তাত আকৌ যিটো আমাৰ গ্ৰাছ যিটো এতিয়া নতুন মানে গ্ৰাউণ্ডবিলাকত যিটো গ্ৰাছ লগাই এইবিলাকে দিয়া হ'ব। আৰু এটা ইয়াত মানে 30-40% মান তেনেকৈ লোকেল গ্ৰাছ এতিয়াও গজি আছে, এইবিলাক উঠাই দিয়া হ'ব। পুৰা প্ৰচেছটো চলি আছে ন? বহুত ধুনীয়া লাগিছে, আমাৰ বহুত ভাল লাগিছে। ইমান ধুনীয়া এখন আমাৰ ফিল্ড আমাৰ এইটো অঞ্চলত আহিছে, বহুত আমি সৌভাগ্যৱান বুলিয়ে ক'ব লাগিব। আমাৰ ল'ৰা ছোৱালীসকলে খেলিব শিকিব আৰু আমাৰ ইয়াত ট্ৰেইনাৰো আহিব ন দাদা? ট্ৰেইনাৰে আমাক কোচাৰ আহিব বিভিন্ন আৰু ঠিক তেনেকৈ মানে আমি আন্তঃৰাষ্ট্ৰীয় বা জিলাভিত্তিক খেল হ'লেও ইয়াত ঢকুৱাখানা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগতে আমাৰ নেতৃত্বতে খেলবিলাক হয় সময়ত। এইখন আমাৰ ৰাজ্যিক ফিল্ড একদম গুৰুত্বপূৰ্ণ ফিল্ড হিচাপে লোৱা হৈছে আৰু অলৰেডি ইয়াত খেলবিলাকো পাতিব আৰু এতিয়াতো ৰাজ্যিক ভিত্তিতে খেলখন অনুষ্ঠিত হ'ব। বিশেষকৈ চূড়ান্ত খেলবিলাক এইখন ফিল্ডতে হ'ব। এতিয়া যিটো বহুত ধুনীয়া লাগিছে। দাদা আপুনি এষাৰ কৈ দিয়ক আমাৰ ৰাইজক, কি আপোনাৰ এই ফিল্ড এইখন যে আমাৰ ইমান ডাঙৰ এটা প্ৰজেক্ট, ইয়াত ডাঙৰ এটা আমাৰ ভৱন এটা বনাইছে, ক্ৰীড়া ক্ষেত্ৰ এখন বনাইছে, লোকেলিটি হিচাপে আপোনাৰ মনত কেনেকুৱা ভাৱ হৈছে? ইয়াত খুব ভাল লাগিছে এই ফিল্ডখন চাই, কাৰণ এই ফিল্ডখন আমাৰ ভৱিষ্যত হয়। ইয়াতে আমাৰ নৱপ্ৰজন্মই খেলিব পাৰিব, শিক্ষাৰ্থীসকলে খেলি পঢ়িব পাৰিব, ইয়াতে বহুত শিক্ষা ল'ব পাৰিব। সেইকাৰণে মই বহুত ভাল পাইছোঁ এই ফিল্ডখন পাই। গতিকে সমাজখনৰ কাৰণে, সমাজৰ উন্নতিৰ হকে এই ফিল্ডখন বহুত কাম কৰি যাব বুলি মোৰ আশা আছে। ইয়াৰ জৰিয়তে মই নৱকুমাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেওঁ এইখন ডাঙৰ আমাৰ ষ্টেডিয়ামখনক গীত হিচাপে দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ ইমান ভাল, ইমান ধুনীয়া, আগতে কোনো পৰিকল্পনা কৰাই নাছিলে। প্ৰথম আমাৰ নৱকুমাৰ দলে ছাৰৰ আমাৰ বিধায়ক ডাঙৰীয়াৰ মানে গোটেই অঞ্চলটোৰ কাৰণে অকল ঢকুৱাখানাবাসীৰটো চিন্তা কৰেই, লগতে অন্ততঃ এখন আমি পিছপৰা বানবিধ্বস্ত আৰু এখন মানে মিচিঙৰ পুৰণা অঞ্চল হিচাপে তেখেত বহুত এটা গঢ় লৈ দিব বিচাৰে অঞ্চলখন। आप लोग देख रही हो ये कितना खूबसूरत है। मोर देन 12 करोड़ का ये कंस्ट्रक्शन है, दिस प्रोजेक्ट अच्छा है। ये एक्चुअली ये हमारा गांव में ही है, तो हम लोग आज देखने के लिए आ गए। तो ये लोग आया है देखने के लिए, तो हम लोग भी देखने के लिए आ गए। थोड़ा गाइस प्रिपरेशन हो रहा है यहाँ, आप लोग देख सकती हो, क्योंकि स्टेप वाइज यहाँ फाइनल और सेमीफाइनल होने वाला है, 7 और 10 में होगा, इसलिए इतना अच्छा से प्रिपरेशन कर रहा है और प्रिपरेशन करने वाला है।
ज़मीन को भी हम लोग काम चल रहा है, देख रहा है। ये रोलर कोस्टर और उसको बना रहा है रेस्ट हाउस के लिए। अंदर में ऐसा है। दोस्त পেচাব কৰিব জেগা নাই নি? কৰি লওঁচোন অলপ দেই। তোমালোক ইয়াত কিমান দিনৰ পৰা কাম কৰি আছা? ये है टॉयलेट साइड, कितना खूबसूरत अच्छा से बनाया है, जो आप लोग देख सकते हैं। ये गंदा करके रखा है। सो गाइस आप लोग देख सकते हो कितना अच्छा से बनाया है। पानी निकलता है कि नहीं? यस, पानी निकलता है अच्छा से। और ये टॉयलेट है, दिखाता हूँ। ओह सो नाइस, बहुत अच्छा से बनाया है। यहाँ से करेगा मैं। তোমালোকে কিমান দিনৰ কাম কৰি আছা? 1.5 বছৰ হ'ল ন? অলপ এই বিষয়ে কৈ দিয়াচোন আমাৰ ৰাইজক। ইয়াত আমাৰ কিমানমান এনেই তোমালোকৰ কাম কৰা মানুহ আছে? আমাৰ কাম কৰা মানুহ এতিয়া আপোনাৰ ইয়াত মই অকলে আছোঁ চাইড চলাই। অকলে আছা? ক'ৰ পৰা আহিছা তোমালোক? মোৰ নাৰায়ণপুৰৰ পৰা ন? আচ্ছা, তোমালোক এতিয়া কাম আৰু কিমান অংশ বাকী আছে? আৰু 1 মাহ আৰু 1 মাহত কমপ্লিট হৈ যাব। আচ্ছা ঠিক আছে। আৰু ইয়াত কি কি ব্যৱস্থা আছে? আমাৰ ইয়াত কি কি আছে? মানে কি কি ফেচিলিটি আছে? ইয়াত লেট্ৰিন বাথৰুমৰ পৰা থকা ৰুম আছে। ৰুম আছে কেইটা আছে? আমাৰ লেট্ৰিন বাথৰুম ইয়াত টোটেল 19টা আছে। 19টা। আৰু আমাৰ ৰুম কেইটা আছে? ৰুম আপোনাৰ তলত 2টা আছে, তাৰপিছতে ওপৰত 4টা আছে। তাৰপিছত এই চাইডত কিমান আছে? ওপৰত আৰু ওপৰত নাই আৰু নাই। আৰু এইটো ৰুমটো কি হয়? এইটো আমি তাত যে চাইছিলোঁ, এইটো প্লেয়াৰ জমি মানে তাই ইনডোৰ খেলিব ন? হ'ব, ঠিক আছে হ'ব বাৰু। पकड़ो ये चोर आया है, चोर। तो गाइस आप लोग ने देख लिया कितना नीट एंड क्लीन है। सो ये भाई ये चेक कर रहा है। यहाँ से जा सकते हैं ना भाई? ओए यहाँ पर जाओ पर। हाँ, सो हम लोग अभी ऊपर जा रहा है। हम लोग ऊपर जा रहा है। यहाँ भी एक बार देखो, सेल्फी है, सेल्फी। हेलो, हम लोग अभी ऊपर जाकर देखेगा क्या क्या है। वही है क्या यहाँ? ओह ये क्या है भाई? यहाँ से भी हम देख सकेगा। यहाँ से हम लोग देखेगा गाइस। ये तो सबसे ऊपर में है, देख सकता है गाइस कितना ऊपर। यहाँ से फील को देखो, बहुत अच्छा है। हम लोग सबसे ऊपर है। निकालो, हम लोग अभी स्प्राइट पिएगा। सर तो ये देखो गाइस, ऊपर से ऐसे दिखते हैं। अपना तन लगाइए बेसन। तो गाइस हम लोग अभी जा रहा है स्प्राइट पी कर भैया और मैं जा रहा हूँ। मपूदो ने भाई। हाँ ये ले लो। तो हम लोग अभी जा रहा है गाइस, और ये और एक इंडोर स्टेडियम है, हम लोग को दिखाएगा, देखते रहिए। हमारा इंडोर स्टेडियम अंदर में भी घुसेगा थोड़ा। ये है अभी यह काम चलिए से। सो यू कैन सी हियर सो मच बिग दिस प्लेस इज, to the high you can see. This is actually indoor stadium here. What kinds of game will be play? Badminton and volleyball will be play here also. Volleyball also here. Volleyball not volleyball. Badminton and that tennis, table tennis like, and more than that we can say not handball actually it is. Volleyball also we can play here. Volleyball and basketball, yes, basketball we can play here. So guys you can see the height. What a big room. So it will be really so beautiful after completely finished. So now we are going back. Okay, watching यही था आज के लिए। अभी हम लोग जाने वाले हैं भैया और मैं। Now we are going ना। बहुत लोग आए हैं यहाँ। Here you can see working is going on. So we have just come back from our training center. So from there we will go. Now like this we are going back.
नल गुदुंगन है कांका पे के तो आज की वीडियो इतना ही होगा गाइस। अगर अच्छा लगा तो लाइक करो, सब्सक्राइब करो और चैनल को शेयर, वीडियोस को शेयर कर दो गाइस। बाय बाय।